গাঁৱলীয়া ল'ৰা চিধা চিধি কথা ভাত দুটামান বেছি খাং অ মোৰে মইনা হাঁহি নিদিবি দেই গাঁৱলীয়া ল'ৰা চিধা চিধি কথা ভাত দুটামান বেছি খাং অ মোৰে মইনা হাঁহি নিদিবি দেই খসাই লাংফাং নেজানো খোলা খুলি কথা তোক মনতে ভালে পাং বুজি পালে মইনা মৰম কণ দিবি দেই কেতিয়াবা ওলাই দিম গৈ তহঁতৰে ঘৰতে খিৰিকী ফাকেৰে দেখি মোক নঙলা মুখতে দুৱাৰতে ডাং নলগাবি LIC এজেণ্ট বুলি মইনা LIC এজেণ্ট বুলি LIC এজেণ্ট বুলি মইনা LIC এজেণ্ট বুলি বুজি পালে মইনা মৰম কণ দিবি দেই জানো খোলা খুলি কথা তোক মনতে ভালে পাং বুজি পালে মইনা মৰম কণ দিবি দেই ঐ মেট্ৰিক পাছ কৰিলোঁ মৰমী প্ৰথম বিভাগত কলেজ এৰিলোঁ জাননে নাই টকাৰে অভাৱত MLA মন্ত্ৰী ডাঙৰ মানুহ কোনো নাই ঘাটত ঠিকা থুকুলি নিমিলে একো ফুটা কপাল আহ যদি আহিবি জীৱন নগৰী হবলে টেনচন নলবি দেহা নাৰাখো দুখতে চাকৰি বাকৰি নহলেও খুৱাম LIC এজেণ্ট কৰি মইনা LIC এজেণ্ট কৰি LIC এজেণ্ট কৰি মইনা LIC এজেণ্ট কৰি ঐ আমাৰ ঘৰত অ মৰমী ডাইনিং টেবুল নাই বিৰাট বহি জুহালতে ভাত খাং সদায় আমাৰ ঘৰত টাইলছ লগোৱা পকা বাথৰুম নাই বাঁহৰ চকুৱা আৰু লুকাই গা ধুওঁতেই যায় আহ যদি আহিবি জীৱন নগৰী হবলে টেনচন নলবি দেহা নাৰাখো দুখতে চাকৰি বাকৰি নহলেও খুৱাম LIC এজেণ্ট কৰি মইনা LIC এজেণ্ট কৰি LIC এজেণ্ট কৰি মইনা LIC এজেণ্ট কৰি LIC এজেণ্ট কৰি মইনা LIC এজেণ্ট কৰি LIC এজেণ্ট কৰি মইনা LIC এজেণ্ট